নমস্কাৰ মই হিমাক্ষী কলিতা আৰু হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20K আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে এবাৰ গৈ চাই ল'ব বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘমলা চিৰিয়েলত অভিনয় কৰা ৰুণ আচলতে হয় কোন ঘৰ ক'ত কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘমলা চিৰিয়েলত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো হ'ল হিমাক্ষী কলিতা হিমাক্ষী কলিতাৰ ঘৰ হ'ল পলাশবাৰীত হিমাক্ষী কলিতাৰ জন্ম হৈছিল 1998 চনৰ 31 আগষ্ট তাৰিখে কিন্তু তেওঁলোকৰ পৰিয়াল থাকে নুনমাটিত হিমাক্ষী কলিতাৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ গুৱাহাটী হেণ্ডিক কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে হিমাক্ষী কলিতাৰ পৰিয়ালত আছে মাক দেউতাক আৰু এজন ভায়েক তেওঁৰ মাকৰ নাম হ'ল জয়মণি দেৱী আৰু দেউতাকৰ নাম হ'ল বিষ্ণু কলিতা তেখেতৰ হাইট হৈছে 5.3 ইঞ্চি হিমাক্ষী কলিতাই বৈদেহী চিৰিয়েলখনৰ পৰাই অতি বেছি জনপ্ৰিয় হৈ পৰিল হিমাক্ষী কলিতাই বহুতো অসমীয়া গান আৰু বহুতো অসমীয়া চিৰিয়েলত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে হুন হৈছে হিমাক্ষী কলিতাৰ জীৱনৰ প্ৰথমখন অসমীয়া চিনেমা আপোনালোকে বাৰু মেঘমলা চিৰিয়েলখন আৰু হিমাক্ষী কলিতা অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই আজিলৈ বাই বাই